তো গাইজ ওয়েলকাম ব্যাক টু মাই নিউ ব্লগ। তো গাইজ আজি মই গৈ আছোঁ তেজপুৰ আৰু মোৰ লগত যাব মোৰ 4-5জন ফ্ৰেণ্ড। তো সিহঁত ৰেডি হৈ আহি আছে। ফাইনেলি মই আহি গ'লোঁ বজাৰ আৰু মোৰ লগৰ এটাও আহি পালেহি। এয়া ইজা আহিলে, ৰাজাদা আহিলে, সিহঁত আহিছে ডিউক আৰু মই যাম R15। তো ৰাজাদাৰ লগত যাম যিহেতু মোৰ R15 ফেভৰেট বাইক। তো ইজা আমি ক'ত গৈ আছোঁ আজি? আজি আমি তেজপুৰ যাম। তেজপুৰ মজা লাগিব চাগে গৈ ন? কেনেকুৱা লাগিব গৈ? বহুত বঢ়িয়া লাগিব। তাকে আপোনালোকে চাই থাকক দিয়া। গাইজ এতিয়া বলক আমি ডাইৰেক্ট তেজপুৰ গৈ থাকোঁ। এতিয়া বাইক চাইক চব ৰেডি গ'ল, ব'লা তুমি ষ্টাৰ্ট কৰা। তো বলক চাই থাকক দিয়া। অলপ ইয়াত ৰখিছিলোঁ কিবা এটা খোৱাৰ কাৰণে। এতিয়া মই আৰু সি কিবা এটা খাই ল'লোঁ শ্লাইড চিম্পলকৈ যোৱাৰ আগত ঘৰৰ পৰা একো খাই অহা নাই ন। তো ইজাহঁত গুচি গ'ল আগত, এতিয়া বলক আমি গৈ থাকোঁ ব'লা। তো গাইজ বৰ্তমান আহি পাই গ'লোঁ তেজপুৰত থকা কলীয়া ভোমোৰা দলংখনৰ ওপৰত। এতিয়া ৰখি আছোঁ। এতিয়া ভাবি আছোঁ ফটো মাৰিম আৰু আপোনালোকক দেখাম। এইপিনে চাওক ফেৰী, ইমান ডাঙৰ ডাঙৰ ফেৰী আছে আৰু পানী শুকাই গ'ল, ইমান পানী নাই নদীত। তো একদম চাই লওক ভিউখন। আৰু কোনে কোনে তেজপুৰৰ পৰা ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰিব। তো চাই থাকক। লগৰ কেইটা এতিয়া ৰখি হেৰি মুখত কিবা কিবি হানি আছে বুজিছে। এয়া চাওক বেগত কৰি কিবা লৈ আহিছে, এইটো কি কয় বড়ো প্লাছ নে কি? হিমালয়া কিম ন? তুমিও এতিয়া লগাব মানে ই পুৰা হানি আছে। এতিয়া খানা খোৱাৰ কাৰণে ৰখি গ'লো অলপ চাইডত চবেই হোটেল খাই লওক। তো এতিয়া এসাঁজ ধুনীয়াকৈ খাই ল'লোঁ আমি চাৰিটাই। তো এতিয়া গৈ আছোঁ অগ্নিগড়, তাত গৈ আপোনালোকক লগ পাই আছোঁ। তো গাইজ ফাইনেলি আমি আহি গ'লোঁ অগ্নিগড়, হয়নে নহয়? অগ্নিগড় ন? তো এইপিনে চাব পাৰিছে অগ্নিগড়। এতিয়া ওপৰত যাম, টিকেট কাটিব গৈছে ইজা তাত, সি টিকেট কাটি আছে এইপিনে। মই গৈ আছোঁ ভিতৰত। ইজা তুমি আৰু আহিছা ন অগ্নিগড়? আহিছিলো এবাৰ, বাট এতিয়া চিনি পোৱা নাই। ৰাস্তা পাহৰি গ'লো, সেইকাৰণে অলপ লেট হ'ল। আমি আবেলি আহি গ'লো, একদম এতিয়া সন্ধিয়া হ'বই আৰু। এতিয়া উঠি আছোঁ ওপৰত, একদম ওপৰত। ইয়াৰ পৰা ৰিভাৰ চাইডৰ ভিউটো চাব পাৰে, একদম ধুনীয়া। তো গাইজ ফাইনেলি আহি পাই গ'লো একদম ওপৰত। এতিয়া চাব পাৰে লোকটো, এইটো হ'ল মেইন ঘৰ। ইয়াৰ ওপৰত উঠি এতিয়া ফটো মাৰিম। তো ৰাজা তুমি আহিছা ফাৰ্ষ্ট টাইম ন? কেনেকুৱা লাগিছে ইয়াত? বহুত মজা লাগিছে, কিন্তু কষ্ট লাগি গ'ল কি কাৰণে নাই, মানে খোজকাঢ়ি উঠিছোঁ ওপৰত তলৰ পৰা, বহুত কষ্ট লাগিছে। এতিয়া খানা খাই আহিছো, তাৰে কাৰণে কষ্ট লাগি আছে। এতিয়া উঠিম এইখন ঘৰৰ ওপৰত, তাৰ পৰা একদম ভিউ পোৱা যায় তেজপুৰৰ পৰা। মই আছোঁ বৰ্তমান তেজপুৰ অগ্নিগড়ৰ ওপৰত। ইয়াৰ পৰা পুৰা তেজপুৰৰ ভিউ ল'ব পৰা যায়। এয়া চাওক পুৰা তেজপুৰ টাউন হয়। এয়া চাব পাৰে ভিউ, আপোনালোকক জুম কৰি দেখুৱাই দিম। এয়া চাওক পুৰা তেজপুৰ টাউনৰ চব বিল্ডিং, এয়া চব চাৰিওফালে তেজপুৰ টাউনৰ ভিউ ল'ব পাৰি। এতিয়া অগ্নিগড়ৰ ওপৰৰ পৰা কিবা কিবি ফটো চটো মাৰি এতিয়া তললৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ কি কি আছে। এয়া হৈছে মেইন অগ্নিগড়। ইয়াত বহুত ধৰণৰ মানুহ পিকনিক খাবলৈ আহে। আমাৰ অগ্নিগড় চালোঁ যে বহুত মানুহ আহিছে আজি ন? ইয়াত চাব পাৰে চবেই ফটো চটো মাৰি আছে এই ওপৰৰ পৰা। এতিয়া আহিলোঁ আমি। এতিয়া গাইজ অগ্নিগড় চালোঁ, ঘূৰিলোঁ ফুৰিলোঁ, ফটো চটো মাৰিলোঁ ন? তো এতিয়া বেক গৈ আছোঁ। বহুত ওপৰত উঠিব লাগে, মানে অগ্নিগড়খন একদম পাহাৰৰ ওপৰত আছে। এই তলৰ পৰা আমি উঠিছোঁ, একদম বহুত কষ্ট লাগিছে উঠা সময়ত। এতিয়া নামা সময়ত ইমান কষ্ট নালাগে, লাহে লাহে নামি আছোঁ। আজি আমি ঘৰৰ পৰা ওলাওঁতে মানে লেট হৈ গ'ল যে, সেইকাৰণে ইয়াত মানে ৰাতি হৈ গ'ল। সেইকাৰণে এতিয়া পুৰা ৰাতি হ'বই, মানে ছানছেট হৈ গ'ল। এতিয়া ঘৰত যোৱা পুৰা ৰাতি হ'ব, সেইকাৰণে সোনকালে ওলাই আছোঁ ইয়াৰ পৰা। তো ইমান দেখাব নোৱাৰিলোঁ, তো তাৰ কাৰণে চৰি, বেয়া নাপাব। তো নেক্সট ব্লগত আপোনালোকে ভাল ভাল ভিডিঅ' পাই যাব। তো গাইজ এতিয়া আমি অগ্নিগড়ৰ পৰা ওলাই দিলোঁ। তো আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো বাই বাই, লগ পাম আৰু এটা ভিডিঅ'।